বন্ধুসকল আপোনালোক পুনৰ এবাৰ 2023 6ম দিন এজৰ ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। চ' বন্ধুসকল আজি আপোনালোকৰ সময়ত লৈ আহিলোঁ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কিছুমান নতুনকৈ পোষ্ট মুকলি হৈছে। এইটো আপোনাৰ ডিমা হাছাওৰ পোষ্ট হয়। চ' ইয়াত আপোনাৰ ফৰেষ্টাৰ আছে, ফৰেষ্ট গাৰ্ড আছে, জুনিয়ৰ এছিষ্টেণ্ট আছে, পিয়ন আছে, চৌকিদাৰ আছে। চ' সকলোখিনি পোষ্ট আছে। ইয়াৰে সকলোখিনি কিমানখিনি এডুকেশ্যন কোৱালিটি লাগিব, কিমান এজ লিমিট লাগিব আৰু কিমান তাৰিখৰ পৰা আপুনি এপ্লাই কৰিব পাৰিব, সকলোখিনি জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈ চাই থাকক। চ' বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনাৰ ওচৰত মোৰ সৰু এটা ৰিকুৱেষ্ট, আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো অল চিলেক্ট কৰি ৰাখক, কিয়নো সদায় নতুন নতুন জব আপডেট লৈ আহোঁ। চ' বন্ধুসকল মূল কথালৈ আগবাঢ়ো। চ' বন্ধুসকল ইয়াতে আপোনাক প্ৰথমতে কৈ দি আছোঁ ফৰেষ্ট গাৰ্ড পোষ্ট নেম হৈছে ফৰেষ্ট গাৰ্ড। ইয়াতে আপোনাৰ টোটেল ভেকেঞ্চি হৈছে 10খন, 10 টোটেল ভেকেঞ্চি। ইয়াতে আপোনাৰ এডুকেশ্যন কোৱালিটি যিটো আছে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ থাকিব লাগিব। এইচ পাছ যদি কৰিছে তেনেহ'লে আপুনি এইটোত এপ্লাই কৰিব পাৰিব। চ' এইটো আপোনাৰ যিটো চেলাৰীটো দি আছে আপোনালোকৰ 14,000ৰ পৰা 60,500, লগতে আপোনাৰ জি পি পাব, গ্ৰেড পে পাব 5,600। চ' তাৰপিছত যিটো আছিল আপোনালোকৰ চৌকিদাৰ পোষ্ট নেম চৌকিদাৰ হয়। চ' ইয়াতে আপোনাৰ টোটেল ভেকেঞ্চি হৈছে এটা। ইয়াতে আপোনালোকৰ এডুকেশ্যন কোৱালিটি যিটো আছে এইটো আপোনালোকৰ 8 পাছ থাকিব লাগিব মিনিমাম। চ' ইয়াতে আপোনাৰ যিটো চেলাৰীটো দিয়া আছে আপোনালোকৰ 12,000ৰ পৰা 52,000লৈকে। চ' লগতে আপোনালোকৰ জি পি গ্ৰেড পে দিয়া আছে আপোনালোকৰ 3,900। চ' তাৰপিছত যিটো আছিল পিয়ন নেম অফ পোষ্ট নেম হৈছে পিয়ন, অফিচ পিয়ন হয়। চ' অফিচ পিয়ন। চ' ইয়াতে আপোনাৰ টোটেল ভেকেঞ্চি হৈছে আপোনালোকৰ 2খন। চ' ইয়াতে আপোনালোকৰ এডুকেশ্যন কোৱালিটি যিটো লাগিব মিনিমাম আপোনালোকৰ 8 পাছ থাকিব লাগিব, তেনেহ'লে আপুনি এইটো পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব। চ' ইয়াতে আপোনাৰ যিটো চেলাৰীটো দিয়া আছে আপোনালোকৰ 12,000ৰ পৰা 52,000লৈকে আপোনাৰ চেলাৰীটো পাব, লগতে আপোনাৰ জি বি পাব 3,900। চ' তাৰপিছত আপোনালোকৰ জুনিয়ৰ এছিষ্টেণ্টৰ পোষ্ট আছে। ইয়াতে আপোনাৰ টোটেল পোষ্ট হৈছে তিনিখন আপোনাৰ টোটেল পোষ্ট আছে। চ' ইয়াতে আপোনালোকৰ বেচেলৰ ডিগ্ৰী কমপ্লিট থাকিব লাগিব, তেনেহ'লে আপুনি এইটোত এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট থাকিলেহে আপুনি এইটো পোষ্টৰ বাবে এলিজিবিলিটি হ'ব, এইটো পোষ্টত এপ্লাই কৰিব পাৰিব। চ' ইয়াতে যিটো আপোনালোকৰ চেলাৰীটো উল্লেখ কৰা আছে, ইয়াতে আপোনালোকৰ 40,000ৰ পৰা 60,500, লগতে আপোনালোকৰ জি পিটো দিয়া আছে, গ্ৰেড পেটো দিয়া আছে আপোনালোকৰ 6,200। চ' তাৰপিছত পোষ্ট যিটো আছিল আপোনালোকৰ ফৰেষ্টাৰৰ হয়। চ' ইয়াতে আপোনাৰ টোটেল পোষ্ট হৈছে 5খন। ইয়াতে আপোনাৰ এডুকেশ্যন কোৱালিটি যিটো আছে বেচেলৰ ডিগ্ৰী আপোনালোকৰ BA যদি পাছ কৰিছে তেনেহ'লে আপুনি এইটো পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব। চ' ইয়াতে আপোনাৰ যিটো চেলাৰীটো দিয়া আছে আপোনাৰ 40,000ৰ পৰা 60,500, লগতে আপোনাৰ জি পি দিয়া আছে 6,400। চ' ইয়াতে আপোনালোকৰ যিটো এজ লিমিট দিয়া আছে মিনিমাম এজ আপোনালোকৰ 18 ইয়াৰ্ছলৈ এপ্লাই কৰিব পাৰিব, আৰু মেক্সিমাম যিটো দিয়া আছে আপোনালোকৰ 40 ইয়াৰ্ছলৈ আপুনি 40 ইয়াৰ্ছতকৈ বেছি হ'লে আপুনি এপ্লাই কৰিব নোৱাৰিব যদি আপুনি জেনেৰেল কেটেগৰী হয়। আৰু যদি আপুনি ৰিজাৰ্ভ কেটেগৰী হয় যেনে SC ST হ'লে আপোনাৰ 5 বছৰ বেছিকৈ পাব, 45লৈকে এপ্লাই কৰিব পাৰিব। আৰু যদি আপুনি OBC নাইবা MOBC হয় তেনেহ'লে আপোনাৰ 3 বছৰ বেছিকৈ পাব, 43লৈকে এপ্লাই কৰিব পাৰিব। চ' আপুনি যদি এক্স ছাৰ্ভিচমেন হয় তেনেহ'লে আপোনালোকৰ 2 ইয়াৰ্ছ বেছিকৈ পাব, 42 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আপুনি যদি PWD হয় তেনেহ'লে আপুনি 10 ইয়াৰ্ছ বেছিকৈ পাব, আপোনালোক 50 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। চ' বন্ধুসকল এইটো আপোনালোক অতি সোনকালে এপ্লাই কৰিব লাগিব। এইটো লাষ্ট ডেটটো বহুতে কম আছে, কিয়নো আপোনালোকৰ 21 ছেপ্টেম্বৰৰ আগতে আপোনালোকৰ এইটো এপ্লাই কৰিব লাগিব। চ' বন্ধুসকল এইটো আপোনালোকৰ অফলাইন যোগেদি এপ্লাই কৰিব লাগিব, আপোনালোকৰ পোষ্ট অফিচৰ জৰিয়তে এপ্লাই কৰিব লাগিব। চ' আপোনালোকৰ 9 নম্বৰ এখন ফৰ্ম ল'ব লাগিব, লৈ এইটো আপোনালোকৰ পোষ্ট অফিচৰ জৰিয়তে আপোনালোকৰ এখন 10 টকাৰ ষ্টাম্প লগাই চেণ্ড কৰিব লাগিব পোষ্ট অফিচৰ জৰিয়তে। চ' আপোনালোকৰ ইয়াতে এডুকেশ্যন চাৰ্টিফিকেট কি লাগিব আৰু আপোনালোকক কি চাৰ্টিফিকেট দিব লাগিব, কি লাগিব এপ্লাইৰ বাবে। ৰিচেণ্ট এখন পাছপোৰ্ট চাইজ ফটো লাগিব। চ' আপোনালোকৰ এখন এখন আপোনালোকৰ আইডেণ্টি প্ৰুফ কাৰ্ড লাগিব, যেনে আপোনালোকৰ ভোটাৰ কাৰ্ড হ'ব পাৰে, পেন কাৰ্ড হ'ব পাৰে, নাইবা আধাৰ কাৰ্ড হ'ব পাৰে। চ' আপোনালোকৰ এজ প্ৰুফ এখন চাৰ্টিফিকেট দিব লাগে, যিটো আপোনালোকৰ HSLCৰ মাৰ্কশ্বিট দিব পাৰে নাইবা চাৰ্টিফিকেট দিব পাৰে। চ' ইয়াত আপুনি যদি ৰিজাৰ্ভ কেটেগৰী হয় তেনেহ'লে আপোনালোকৰ যিটো কাৰ্ড চাৰ্টিফিকেট আছে এইটো আপোনালোকৰ বাধ্যতামূলক দিব লাগিব। আৰু আপোনালোকৰ এডুকেশ্যন কোৱালিটি চাৰ্টিফিকেট যিটো পোষ্টৰ আপোনালোকে এপ্লাই কৰিব সেইটো পোষ্টৰ বাবে সেইটো এডুকেশ্যন চাৰ্টিফিকেটবিলাক সকলো দিব লাগিব। চ' বন্ধুসকল যিটো ফৰ্ম লাগিব এইটো ফৰ্ম আপুনি এইটো ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত পাই যাব, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি এইটো আপোনালোকে এপ্লাই কৰিব পাৰিব। ফিজিকেলৰ বাবে আপোনালোক কিছুমান ইয়াতে আলাদাকৈ দিয়া আছে, আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ডৰ বাবে কিছুমান বেলেগ লাগিব। চ' ইয়াতে আপোনালোকৰ ফৰেষ্টৰ বাবে যদি এপ্লাই কৰে, যদি আপুনি মেল কেণ্ডিডেট হয় তেনেহ'লে আপোনালোকৰ 163 cm হাইট লাগিব, আৰু যদি আপুনি ফিমেল কেণ্ডিডেট হয় তেনেহ'লে আপোনাৰ 150 cm থাকিব লাগিব। চ' আপোনালোকৰ যিটো চেষ্টটো আছে এইটো আপোনালোকৰ মিনিমাম 79 cm থাকিব লাগিব, আৰু মেক্সিমাম আপোনালোকক এক্সপেণ্ড কৰাৰ পিছত আপোনালোকৰ 84 cm হ'ব লাগিব।
চ' আপোনালোকৰ যিটো ফৰেষ্ট গাৰ্ডৰ আছে এইটোৰ বাবে আপোনালোকৰ মেল কেণ্ডিডেটৰ বাবে হাইট হ'ব লাগিব 163 আৰু ফিমেলৰ বাবে আপোনালোকৰ 150। চ' আপোনালোকৰ হাইটটো ছেমে হয়, চেষ্টটো আপোনালোকৰ ছেমে হয়। চ' আপোনালোকৰ জুনিয়ৰ এছিষ্টেণ্ট নাইবা পিয়ন চকীদাৰৰ বাবে কোনো ধৰণৰ আপোনালোকৰ হাইট চেষ্টৰ প্ৰয়োজন নাই। চ' বন্ধুসকল ইয়াতে আপোনালোকৰ চিলেকশ্যন প্ৰচেছ যিটো আছে এইটো আপোনালোকক কৈ দি আছোঁ। চ' আপোনালোক ফৰেষ্টৰ নাইবা ফৰেষ্ট গাৰ্ডত যদি আপুনি এপ্লাই কৰিছে তেনেহ'লে আপোনালোকৰ প্ৰথমতে এটা ৰাইটিং টেষ্ট হ'ব। ইয়াতে আপোনালোকৰ 2 আৱাৰ্ছৰ হ'ব। চ' ইয়াত আপোনালোকৰ নৰ্মেল যিমানখিনি কুৱেশ্যন থাকে এইবিলাকেই পাব আপোনালোকে। তাৰপিছত আপোনালোকৰ ফিজিকেল ফিটনেছ টেষ্ট হ'ব। চ' আপোনালোকৰ 26 কিলোমিটাৰ ৰান কৰিব দিব আপুনি যদি মেল কেণ্ডিডেট হয়, আৰু আপোনালোকৰ 16 কিলোমিটাৰ ৰান কৰিব দিব যদি আপুনি ফিমেল কেণ্ডিডেট হয়। চ' আপুনি যদি জুনিয়ৰ এছিষ্টেণ্টত এপ্লাই কৰিছে তেনেহ'লে আপোনালোকৰ কোনো ধৰণৰ ফিজিকেল টেষ্ট নহয়। চ' আপোনালোকৰ এখন 2 আৱাৰ্ছৰ ৰাইটিং এক্সাম হ'ব, এইটোতে আপোনালোকৰ চিলেকশ্যন হ'ব। আৰু যিটো আপোনালোকৰ পিয়ন আৰু চকীদাৰ আছে ইয়াৰ বাবে আপোনালোকৰ চিলেকশ্যন প্ৰচেছ হ'ব, অৰাল টেষ্ট হ'ব এখন, এইটোৱে আপোনালোকৰ ফাইনেল টেষ্ট হ'ব। চ' বন্ধুসকল আজিৰ ভিডিঅ' এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰক, ভিডিঅ' সকলোকে শ্বেয়াৰ কৰি দিয়ক। পুনৰ নতুন ভিডিঅ'ত লগ পাম। জয় হিন্দ, জয় অসম।